চাওয়াতে বাবাই বহি আছে আৰু আমাৰ ইভাগে নন্দীজি তো তোমাৰ আশীৰ্বাদ ললো। মৰ্নিং নতুন এটা সুপ্ৰভাতত নতুন এটা ব্লগৰ সৈতে মই আপোনালোক পুনৰবাৰ জনাইছোঁ মোৰ চেনেল এমজেছ ব্লগত। এতিয়া গৈ আছোঁ মানে এটা মন্দিৰত অঞ্চলিটো আপোনালোকক দেখুৱাম কি মন্দিৰ কি কেনেহেন আৰু তাৰ আগৰ পুৰণি কথাবিলাকো আপোনালোকক জনাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। বাকী গাটো মোৰ ভাল নহয়, জ্বৰ উঠি আছে, ভাইৰেল জ্বৰ, তো কমা নাই। তো যিয়ে নহওক চেষ্টা কৰি আছোঁ কাৰণ যিহেতু বলবম পালি আছোঁ তো বাবাৰ নামত যাবই লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব। বহুত চেষ্টা কৰি আছোঁ আপোনালোকৰ কাৰণে। চাওক ভিউটো, ইফালে চাহ বাগান আৰু ইভাগে মানে পৰিৱেশটো চাওক একবাৰ। আৰু মই এতিয়া মানে তেল ভৰি ল'লোঁ, এই দোকানত তেল ভৰি ল'লোঁ গাড়ীত। লগতে গাইছ চাই থাকক ভিডিঅ'টো মই একেলগে দেখুৱাই আছোঁ, চাই থাকক। তো গাইছ একবাৰ ভিউ চেক কৰক, ভিউ চাৰিওফালে পাথাৰ আৰু চাওক মাজেদি এটা ৰাস্তা, গৰু ছাগাল, এই হাঁহ চাওক। আচলতে গাইছ ইমান ধুনীয়া পৰিৱেশ, আপোনালোকক কি ক'ম মানে আৰু উপায় নাই। চাই থাকক আপোনালোকে গোটেই ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। ৰাতিপুৱা আকৌ উঠি ল'লোঁ, চাওক টোপনি ভাঙা নাই মোক গুচি যোৱাটো ফুলি আছে ইয়াৰ খং মোৰ ওপৰত গাইছ। আপোনালোকে যদি অঞ্চলি আহে বা আপোনালোকে যদি ফিলবাৰী মন্দিৰত আহে তেতিয়াহ'লে আপোনালোকে পাঠশালাইটো আহিব পাৰে ভালপাৰা হৈ কিনে। আমাৰ মানে এহেদি ওচৰ হয়, যিহেতু আমাৰ আহোঁ না, তো এহেদি ওচৰ হয়। গতিকে আমি মানে কি যিমান পাৰোঁ এহেদিয়ে যাওঁ। আমাৰ তাৰ পৰা ঘৰৰ পৰা মোটামুটি 25-30 মিনিটমান লাগে, আধা ঘণ্টা লাগে মেক্সিমাম। তো এহেদি আমাৰ ওচৰ হয়, তো আমি এহেদি আহোঁ। ফাইনেলি আহি পালোঁ আমি সন্যাসী শিৱধাম। তো এইটোৱে চাওক গেটখন। তো গাইছ আপোনালোকে আহক ইয়াতে কেতিয়াবা সময় পালি বাবাৰ ওচৰত। তো চাই থাকক গোটেই ভিডিঅ'টো, ভিতৰত যাই গৈ দেখুৱাইছোঁ গোটেইখিনি। তো গাইছ দেখা পাইছে জেগাখিনি আৰু মই ইয়াৰ পৰা মানে লৈ লওঁ চাকি তাকি। তো গাইছ এতিয়া ভৰি হাত ধুই লওঁ, বাহিৰৰ পৰা অহা গৈছে যিহেতু। প্ৰথমতে আপোনালোকে এনেহেন দেখা পাব ভিতৰত দেখোন। আপোনালোকে এনেকৈ আহক এহেঁতি। তো আপোনালোকে যদি এনেকৈ আহে, আহি পেলাই এইবিলাক দেখা পাব আৰু এইবিলাক পৰিৱেশটো একবাৰ চাওক। এতিয়া গণপতি বাবা আছে, মুখ্য মোবাইল কৈছোঁ, গণপতি বাবা আছে। তো মই বাবাৰ লগতো অলপ কথা পাতি দিম, বাকী আপোনালোকে চাওক। তো গণপতি বাবাৰ লগত সেয়া কৰি লওঁ আপোনালোকৰ কাৰণেও, মোৰ মংগলৰ কাৰণে, লগতে আমাৰ ইউটিউব ফেমিলিৰ কাৰণে। তো আপোনালোকে চাই থাকক গোটেইখিনি। তো গাইছ মই ইয়াতে চাকি বন্তি দিলোঁ, চাকি বন্তি দি পেলাই সেৱা কৰিলোঁ। তাতো সেৱা কৰিব লাগে, তাতো সেৱা কৰিলোঁ, তাতো সেৱা কৰিলোঁ। আৰু এতিয়া মই এতিয়া বৰ্তমান এই ৰছীটো সিহঁৰ গাঁঠি লওঁ হাতত। তো আপোনালোকে ভিডিঅ'টো একদম সকলোকে চাওক আৰু দেখুৱাই আছোঁ। আপোনালোক যেতিয়া আহে ইয়াত মানে এই ৰুমালখন যি আছে এই ৰুমালখন মানে গাঁঠিব লাগিব। আৰু আপোনালোকৰ আহি কৰিব পাৰে, ইয়াত গাঁঠি দিব পাৰে। তো আপোনালোকৰ আমি শুনা মতে মানে ইয়াত পূৰণ হয়েই, তো এইটো আশাটো। তো আপোনালোকে এনেকৈ গাঁঠি দিয়ক। মই এখন আপোনালোকৰ নামত গাঁঠি আছোঁ, মই আগতে গাঁঠিছোঁৱেই যিহেতু, তো মোৰ পুৰণো হৈছে। তো আপোনালোকৰ কাৰণে এখন গাঁঠি আছোঁ, তো আপোনালোকে চাওক ভিডিঅ'টো। দিলোঁ এইখনে ৰুমাল, তো আপোনালোকৰ কাৰণে গাঁঠি দিছোঁ, দেখা পাইছে। আৰু লগতে আমাৰ এইফালে বাবাহঁত আছে, বাবাহঁত আহিছে সিহঁত বিহাৰৰ পৰা। তো মই আশীৰ্বাদ ল'লোঁ, আশীৰ্বাদ লৈ ল'লোঁ। আৰু এতিয়া চাওক ইফালে এইটো মই সেৱা কৰি লওঁ। চাওক বাবাই বহি আছে আৰু আমাৰ ইভাগে নন্দীজি। তো সেৱা কৰি লওঁ এটা।
লম্বোদৰ গজানন বিঘ্নি নাশং। বাবাই মানে এতিয়া বহুত আগৰ পৰাই আছে, পূজাৰী ৰূপে আছে। তো গণেশ বাবাৰ লগতে মহাদেৱৰো একজন ভক্তপ্ৰাণ। তো তেওঁক মই দুটামান কথা সুধিম, যিহেতু আপোনালোকক মই কৈছোঁৱে যে আপোনালোক গোটেইখিনি সম্পূৰ্ণ ডিটেইলছ দিম। তো মানে মন্দিৰখন কিমান বছৰমান হ'ল, কিমান পুৰণি? পুৰণি আমাৰ মন্দিৰখন আমাৰ মন্দিৰখন প্ৰায় 20 বছৰমান হৈ গ'ল। এই মন্দিৰটোৰ বিষয়ে কিবা কাহিনী আছে নেকি? কাহিনী বহুত আছে। এনে এটামান কাহিনী আমিও জানিব বিচাৰোঁ, আমিও জানিব বিচাৰোঁ এটা কাহিনী কিবা। আচ্ছা, এটা মাত্ৰ মই কৈ দিয়ক। আমাৰ যেতিয়া এই 4G ৰাস্তা ঘৰ হ'ল হয়। হা, সেই ৰাস্তাখনত এতিয়া কেম্প কৰিছিলে। তাৰপিছত তাৰ পৰা সেই মাটিবিলাক টানি আছিল চব, মানে ভিচিপি যেতিয়া মাটি টানি আছিলে, তেতিয়া এই গছৰ ঠাৰিটো আৰু এই পাপেই গছৰ ঠাৰিটো সুন্দৰকে এনেকে লাগি আছিলে। মাটিত লাগিছিল মানে মাটিত লাগি আছিলে। মাটিত লাগু হয় নহয়, মানে এইখিনিত তাৰমানে এই যে ফিচাৰী কৰিছে এইবিলাক সব মাটিবিলাক খান্দি তাতে দিছিল। তাৰপিছত নিয়াতে এইখিনিতে মানে লাগে মানে ভিচিপিখন ভাবিল কি ভিচিপিখনে ড্ৰাইভাৰে ভাবিল যে মই এই ঠানিটো ভাঙি দিওঁ, ঠানিখিনি ভাঙি দিব। ঠানিটো ভাঙি দিম বুলি ভাবিল। সেইটো মোৰ আৰু সুবিধা হয়, ঠানিখিনি ভাঙি দিলে সুবিধা হ'ব। মাটিবিলাক কাটব হ'লে এই ঠানিটোত লাগাই দিলাক ভিচিপিখন। যেতিয়া লাগি দিলে বহুত যুঁজিছি, কিন্তু ঠানিটো ইমান হৈ ঠানিকে সি ভাঙবা নৰিলে। ঠানিখিনি ভাঙবা নৰিল, ভাঙবাই নৰিল মুঠে। তাৰপিছত তাৰ বন্ধ হৈ গ'ল। তাৰ যে হাংটা সেইবিলাক ভাগ ধৰি গৈছে। মানে এই গাছটো সিহঁতে ঠানি যে ভাঙবা নৰলাক সেই জিচিবি নৰিল, সেই দাঁত সেইবিলাক অলপ কিবা এনে নাথে, সেইবিলাক পুৰা ভাগ ধৰি গ'ল। তাৰপিছত ষ্টাৰ্ট বন্ধ হৈ গ'ল। ষ্টাৰ্ট যেতিয়া বন্ধ হ'ল, ড্ৰাইভাৰে ভাবছি কি কথা, মেনেজাৰক খবৰ দিয়ে। তেতিয়া সুভাষ চৰকাৰ মেনেজাৰ আছিল, বৰ ভক্তবান আছিল, মানে বিৰাট মানছিল আৰু বিৰাট মানছিল। তেওঁ আহিহেঁতেন এনেকে গছৰ চাৰিওভাগে চাইছিল, চাই এটা টেকেলি তাৰমানে অলপ বন্ধলো তাৰমানে আমাৰ মাটিৰে টেকেলি। এতিয়া আমাৰ দেৱেন প্ৰভুই এতিয়া একাদশী পালন কৰা হ'ল। একাদশী না? তাৰপিছত সেই মেনেজাৰে ভাবিল, আচ্ছা ইয়াতে কোনে পূজা কৰে, কোনে হেৰি কৰে। এই তেতিয়া দেৱেন প্ৰভুও থাকিলে আছে, সুন্দৰকে আছে। তাৰপিছত মানুহবিলাকে দেখুৱাই দিলে, এই তেখেতক সুধি লওক, তেখেতে ইয়াতে মানে আৰু মন্দিৰ নাছিলে, মন্দিৰ নাছিলে, জংঘল হয়, গোটেই জংঘল, ইয়াততো আহিবাই নছিল কোনো। এই ইয়াতে আপুনি কি পূজা কৰে? বোলে মই শিৱকে আচ্ছা, মোৰ যে হেৰি গাড়ীখন এনেকে লাগি ধৰিলে, এতিয়া কি কৰা যাব? প্ৰভু মই আহিছো, মই ক'ত আছো, তেওঁ সেইকাৰণে মই এটাই কাম কৰিব পাৰিম, তাতে কুমণ্ডলৰ পানী আছিল, তেওঁ আনি অলপ ছিটাই ষ্টাৰ্ট দিবা দিলা, ষ্টাৰ্ট দিয়ক, ষ্টাৰ্ট দিতে হ'ল সুন্দৰকে আৰু ঠানিৰ পৰা সেইবাৰে ভাঙা হৈছে, ভাঙা নাই, ভাঙাই নাইতো। সুন্দৰকে উঠাই লৈছে, ধৰি থাকিলে। আচ্ছা, মই ইয়াতে এটা বহাইবৰ মাতি মেনেজাৰে সিদিনাখানি সেই মানে টিংপাত আনি একদম হেৰি কৰি এটা বহাইঘৰ মাতি তো গম পালে আপোনালোকক এটা মই কাহিনী ক'লোৱে। আমাৰ বাবাই ক'লে তো এইটোৱে মন্দিৰটো গাছডাল, এইটো গাছৰ ঠানিবিলাকে মানে ভাঙিব পৰা নাছিল। তো এইখিনিয়ে এতিয়া এৰি দিলোঁ। তো মই যাওঁ আৰু, কাৰণ মানে সোনকালতে যাওঁ, গাটো ভাল নহয় না, জ্বৰ উঠি আছে। তো ইটো সেয়া আছে নাগাল লাগে দেখাই পাইছি বম বলে বোলে, এতিয়া বম বলে কৈছে, মন্দিৰত যে ঘূৰিলাক তাতে ৰাস্তাতে যে দি আছে, ভিতৰত দেখল। তো মই যাই কিনে আপোনালোকৰ নামতো সেৱা কৰি আহিলোঁ, আপোনালোকৰ নামত ৰুমালখন গাঁঠি দিলোঁ। তো আশা কৰোঁ আপোনালোকৰ মংগল কামনা হ'ব, আপোনালোকে যি বিচাৰে মনৰ পৰা সেইবিলাক আপোনালোকৰ পূৰণ হ'ব।
তো গোটেই ভিডিঅ'টো আপোনালোকে এনেকৈ মৰম দি যাব মোক আগতে যেনেকৈ মৰম দি আহিছে। তো গাইজ আপোনালোকে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। কাৰণ আপোনালোকৰ ভিডিঅ'টো চাইছে কিন্তু ছাবস্ক্ৰাইব নকৰিলে ভাল নালাগে, কাৰণ এটা সাহস পায় ছাবস্ক্ৰাইব কৰি দিলে। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাকত মোক এনেকৈ মৰম আশীৰ্বাদ দি যাব। বাকী আপোনালোকে চাই থাকক, মই ঘৰলৈকে যাওঁ, চাই থাকক।